প্ৰথমে মই সাংবাদিকসকল মই ধন্যবাদ দিছোঁ। লগতে আজি ইয়াত প্ৰেছমেট দিয়াৰ ৰিজনটো হ'ল যোৱা আমাৰ আগষ্ট 17 তাৰিখত যিখন আমাৰ AWDC অফিচ ইনগ্ৰেশ্যন হৈ গ'ল, আমাৰ AWD ফালৰ পৰা মই অসম চৰকাৰক বহুত ধন্যবাদ দিছোঁ। কাৰণ অফিচ নোপোৱাৰ কাৰণে আমাৰ AWDCৰ পৰা একো কামেই হোৱা নাছিল। সেইকাৰণে আজি অফিচ ইনগ্ৰেশ্যন হৈ গ'ল। সেইকাৰণে আমি AWDCৰ ফালৰ পৰা মই বহুত অসম চৰকাৰক ধন্যবাদ দিছোঁ। কাৰণ যিখন আমাৰ একৰ্টত যিখন পেকেজ আছে, সেই পেকেজখন এই অফিচ হোৱাৰ লগে লগে যথেষ্ট এতিয়া কাম আমাৰ মানে স্পীড হ'ব আৰু কামখন হ'ব। সেইকাৰণে মই বহুত ভাল লাগিছে, কাৰণ অফিচখন পালোঁ, সেইকাৰণে ভাল লাগিছে। লগতে আমাৰ যিখন আমাৰ একৰ্টৰ দফা যিখন 2.1 সেই দফাখন চৰকাৰৰ তাত মই আহ্বান কৰিছোঁ যাতে যেন এই দফাখন যাতে অতি সোনকালে ইমপ্লিমেণ্ট কৰে। লগতে আমাৰ 5.6 সেইটো দফাটোও যাতে চৰকাৰে অতি সোনকালে ইমপ্লিমেণ্ট কৰে, সেইটো মই চৰকাৰৰ তাত বাৰে আহ্বান কৰিছোঁ। লগতে আমাৰ আজি এই ওদালগুৰিৰ পৰা আমি প্ৰেছমেট আজি দিছোঁ যে ওদালগুৰি 10টা সমষ্টি আছে, 10টাই এবাৰ BJP কেনেকুৱা আমি জিতাই জয় কৰিব পাৰিম, সেইটো অলৰেডি গ্ৰাছত আমি পাব্লিকৰ লগত আলোচনা কৰি পেলাই আজি ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আজি মই প্ৰেছমেট দি আছোঁ। য'ত মই ইয়াত ওদালগুৰি ডিষ্ট্ৰিক্টত 10টা সমষ্টি আমি BJP যাতে যেন আমি জিতাই পেলাই জয় কৰিব পাৰিম, এইটো মই আহ্বান কৰিছোঁ আমাৰ আদিবাসী জনগোষ্ঠীত যাতে এক হৈ পেলাই আমি যাতে BJP চৰকাৰ এবাৰ 2025ত আমি ছাপোৰ্ট কৰি পেলাই চৰকাৰ আনিব পাৰিম, সেইটো মই আমাৰ আদিবাসী জনগোষ্ঠীক মই আহ্বান কৰিছোঁ। অসম চৰকাৰ এইটোৱে ভাল পাইছোঁ লগত আমাৰ, কাৰণ আদিবাসীৰ কাৰণে 3% চাকৰিৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিছে। সেইকাৰণে মই অসম চৰকাৰক একদম বহুত ধন্যবাদ দিছোঁ আমাৰ AWDCৰ ফালৰ পৰা। লগতে আমাৰ ইয়াত BTCত যথেষ্ট আমাৰ 5টাৰ পৰা 6টা সমষ্টিত আমি যথেষ্ট আদিবাসী মেজৰিটি আছে। সেইকাৰণে মই অসম চৰকাৰ আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ তাত মই আহ্বান কৰিছোঁ, এই 5টা 6টাৰ সমষ্টিত যথেষ্ট মেজৰিটি থকাৰ কাৰণে আমাৰ কাউন্সিলৰ ফালৰ পৰা যাতে যেন আমাৰ টিকেটখন যাতে 2025ত প্ৰদান কৰে, সেইটো মই অসম চৰকাৰ আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাত মই আহ্বান জনাইছোঁ। লগতে আমাৰ যিহেতু ইয়াত অসম চৰকাৰে আমাৰ আদিবাসীৰ কাৰণে মাটিৰ এলটমেণ্ট দিয়াৰ কাৰণে বহুত ধন্যবাদ বহুত ভাল লাগিছে। সেইকাৰণে মই অসম চৰকাৰক ধন্যবাদ দিছোঁ। BJP চৰকাৰে আমাৰ কাৰণে কাম কৰি আছে, সেইকাৰণে আমিও BJP চৰকাৰৰ কাৰণে আমি কাম কৰি আছোঁ গ্ৰাছত। এবাৰ ওদালগুৰিত 10টা সমষ্টি আছে, 10টা সমষ্টিতে আমি কেনেকুৱা BJPক আমি জিতাই পেলাই জয় কৰিব পাৰিম, সেইটো আমি গ্ৰাছত আমাৰ আদিবাসী জনগোষ্ঠীৰ তাত আমি সোমাই পেলাই আলোচনা কৰি আছোঁ। সেইকাৰণে আজি আলোচনা কৰাৰ পিছত আজি মই এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা প্ৰেছমেট দি আছোঁ। লগতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ আদিবাসী ঝুমুৰ ডান্স অহা নৱেম্বৰ ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে। সেইকাৰণে মই অসম চৰকাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই বহুত ধন্যবাদ দিছোঁ। লগতে আমাৰ যিহেতু আমাৰ কাৰণে ইমান ডাঙৰ হ'বলৈ গৈ আছে, সেইকাৰণে আমি অহা 2025 চনত আমি BTCত যেনেকুৱা হ'লে আমাৰ যিমান আদিবাসী জনগোষ্ঠী আছে, মই আহ্বান কৰিছোঁ এক হৈ পেলাই যাতে আমি BJP চৰকাৰ ভোট দি পেলাই যাতে জয়যুক্ত কৰি পেলাই চৰকাৰ আনিব পাৰিম, মই আমাৰ আদিবাসী জনগোষ্ঠী মই আহ্বান কৰিছোঁ। কাৰণ BJP চৰকাৰ ইমান ভাল এটা আমাৰ কাৰণে কাম কৰিব গৈ আছে, কাৰণ সেইকাৰণে মই BJP চৰকাৰ ছাপোৰ্ট কৰিবই লাগিব, কাৰণ ইয়াত BTCত চৰকাৰ আনিবই লাগিব। সেইকাৰণে মই আমাৰ আদিবাসীবিলাকক মই বাৰে আহ্বান কৰিছোঁ যাতে যেন এক হৈ পেলাই আমি ভোট দি পেলাই BJPক ভোট দি পেলাই যাতে আমি জয়যুক্ত কৰিব পাৰিম, সেইটো আমাৰ আদিবাসী জনগোষ্ঠী মই আহ্বান কৰিছোঁ।